দোস্ত আপোনালোকৰ খবৰ কেনে? সকলোৱে ভালে আছে। আজি মানে কি ঘৰৰ কামত লাগব লগা হ'ল, সকলোৰে জ্বৰ। ভাত বানা কিবা কৰা এইবিলাক অভ্যাস নাই, তথাপিতো কৰিব লাগিব, উপায় নাই আৰু। মানুহবিলাক উঠাই পৰা নাই ঘৰৰ পৰা, চবৰে জ্বৰ। কি ভাইৰাছ আহি গ'ল আৰু ক'ব নোৱাৰোঁ। এতিয়া মানে কি আলু কাটব লাগে, আলু ভাজবা লাগে, ভাত বনাব লাগে। এইবিলাক আলু এনেকৈ কাটব লাগিব। এই হৈ গ'ল আলু, বাকলি ওলা হৈ গ'ল। এইটো ইয়াতে থ'ব লাগিব মানে। আৰু ল'লোঁ এটা আলু কাটি আছোঁ বৰ্তমান। এই ভাত কটা ওলাইছোঁ কুকাৰৰ পৰা, ভাতটো বহাব লাগিব। হা ফিল্টাৰত ধুলোঁ, চেকা পানী দি ধুনীয়াকৈ চাফা কৰি এইটো ভালকৈ ধুব লাগিব। তাৰমানে ইয়াত বহুত ৰং চং সানেতো আলুত, এইটো ভালকৈ ধুলি ভাল। যিকোনো বস্তু ধুই খাব লাগে ধুনীয়াকৈ সুন্দৰ কৰি। আজিকালি কিমান মেডিচিন সানে বস্তুবিলাকত, শাক পাচলিত হওক, আলু পিঁয়াজ, মেডিচিনৰে বস্তু চব। গতিকে এনেকৈ ধুনীয়াকৈ ধুব লাগে চাফাকৈ।
আলু ভাজা হৈ গ'ল, ভাতো হৈ গ'ল। এতিয়া লাহেকৈ খাম আৰু অলপমান ঠাণ্ডা হওক। সকলোৱে মোক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো।